নমস্কাৰ বন্ধুসকল, অৰুণোদয় হিতাধিকাৰীসকললৈ এটা ভাল খবৰ লৈ আহিছোঁ। আপুনি যদি এজন অৰুণোদয় হিতাধিকাৰী বা আপোনাৰ পৰিয়ালতো যদি কোনোবাই অৰুণোদয় আঁচনিৰ টকা পায়, তেন্তে সম্পূৰ্ণ ভিডিঅ'টো চাব। আপোনালোকে বহুতেই মোক কমেণ্ট কৰি সুধি আছিল যে অৰুণোদয় আঁচনিৰ টকা 10 মে' তাৰিখে সোমাবনে নাই। লগতে পুৰণা হিতাধিকাৰীসকলে ৰিভেৰিফিকেশ্যন কৰিব লাগিব নেকি। এই সকলোবোৰ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। লগতে চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যিহেতু আপোনালোক সকলোৱে জানে যে 4 মে' তাৰিখে ইলেকশ্যনৰ ৰিজাল্ট দিব আৰু ৰিজাল্ট ঘোষণা কৰাৰ পাছত আকৌ যদি বিজেপি চৰকাৰ আহে তেন্তে অৰুণোদয় আঁচনিৰ চৰকাৰে কেতিয়াও বন্ধ নকৰে। কাৰণ আপোনালোক সকলোৱে জানে মুখ্যমন্ত্ৰীয়ে কৈছিল যে আকৌ যদি এই চৰকাৰ আহে তেন্তে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে 1250 টকাৰ পৰা 3000 টকাকৈ বৃদ্ধি কৰাৰ কথা কৈছিল। আৰু এই আঁচনিখন কণ্টিনিউ চলি থাকিব। আপোনালোকে বন্ধ হ'ব নেকি বুলি ভয় খাব নালাগে। যিসকল পুৰণা হিতাধিকাৰী আছে তেওঁলোকে অৰুণোদয় আঁচনিৰ টকা এই মাহত লাভ কৰিবলৈ বা প্ৰত্যেক মাহত লাভ কৰি থাকিবলৈ বেংকৰ একাউণ্টখন আপডেট কৰি ৰাখিব। কাৰণ বেংক একাউণ্ট আপডেট নথকাৰ কাৰণে বহুতো লোকে এই আঁচনিৰ টকা নাপালে। কাৰণ আজিকালি DBTৰ জৰিয়তে ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত টকা দিয়া হয়। আৰু 4 মে' ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পাছতে যদিহে এই চৰকাৰ আহে তেন্তে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব যে অৰুণোদয় আঁচনিৰ টকা কিমান তাৰিখৰ পৰা দিয়া হ'ব, লগতে এই মাহত টকা পাবনে নাই আৰু নতুন হিতাধিকাৰীসকলে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব, সকলোবোৰ আপোনালোকক আগতীয়াকৈ জনাই দিব। আৰু এই সকলোবোৰ জানিবৰ কাৰণে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ।